নমস্কাৰ বন্ধুসকল আজি আকৌ সানডে কমেন্ট বক্সলৈ আপোনালোক সকলোকে স্বাগতম জনালো মোৰ নাম ভাৰ্গৱ মেধি আৰু মোৰ এই জানানে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনালো আজিৰ প্ৰথম কোৱেশ্চনটো সুধিছে লাভ টেকনলজি ফান ক্ৰিয়েটৰ্ছ এ সুধিছে উইদাউট চেঞ্জিং ইমেইল এড্ৰেছ নেম হাউ উই ক্যান চেঞ্জ আৱাৰ নেম মানে এওঁৰ কোৱেশ্চনটো হৈছে যে আমাৰ যেটো ইমেইল এড্ৰেছ আছে সেই ইমেইল এড্ৰেছটো চেঞ্জ নকৰাকৈ চেনেলৰ যেটো নাম আমি থওঁ হেতু কেনেকৈ চেঞ্জ কৰিছো আপোনাৰ ক্ৰোম ব্ৰাউজাৰ যেটো আছে ক্ৰোম ব্ৰাউজাৰটো খোলাৰ পিছত ইউটিউবত লগইন কৰাৰ পিছত ওপৰত যেটো আইকনটো থাকে তাতে ক্লিক কৰাৰ লগে লগে আপোনাক গুগল প্লাছলৈ লৈ যাব মানে ইউটিউবৰ পৰা আপুনি গুছি যাব গুগল প্লাছত গৈ পেলাই তাতে আপুনি আপোনাৰ নামটো চেঞ্জ কৰিব পাৰিব আৰু আপোনাৰ ইমেইল এড্ৰেছ চেঞ্জ কৰাৰ কোনো দৰকাৰ নাই নেক্সট কোৱেশ্চনটো সুধিছে ম্যাক্স সুপাৰ হেল্প এ সুধিছে দাদা ইউটিউব ভিডিঅ'ৰ ওয়াচ টাইম বিলাক কিয় কমিবলৈ লৈছে মানে মোৰ ওয়াচ টাইম কমি গৈছে কবচোন প্লিজ ম্যাক্স সুপাৰ হেল্প আসলতে ওয়াচ টাইম কমা নাই তুমি হয়তো তোমাৰ যেটো এনালাইটিক্স আছে ওয়াচ টাইম সো এনালাইটিক্স আছে YT এপ যেটো ষ্টুডিও আছে তাতে গৈ তুমি কিমান সময়ৰ কাৰণে চাইছা হেতু চেক কৰি লবা ডিফল্ট তাতে 28 ডেজ থাকে হেতু তুমি লাইফ টাইম কৰি দিবা লাইফ টাইম কৰি দিলে তাতে তুমি টোটাল ওয়াচ টাইমটো তুমি গম পাই যাবা এটো বহুতৰে প্ৰবলেম আহিছে আৰু বহুতে মোক এই কথাটো সুধিছে নেক্সট কোৱেশ্চন সুধিছে ভ্যাৰাইটিজ আসাম এও সুধিছে দাদা এবছৰৰ ভিতৰত চেনেলত মনেটাইজেশন অন নহলে কি হ'ব চেনেলটো ৰিমুভ হ'ব নেকি ভ্যাৰাইটিজ আসাম এনেকুৱা একো কথা নাই ইউটিউবে আপোনাক এবছৰৰ সময় দিয়া মানে এটো কথা নহয় যোনদিনাখন চেনেল খুলিছে হেদিনাখনে পৰা আপুনি এক্স্যাক্টলি এক বছৰত হেক কৰিব লাগিব আপোনাৰ যোনদিনাখন 1k সাবস্ক্ৰাইবাৰ্স আৰু 4000 আৱাৰ্স অফ ওয়াচ টাইম কমপ্লিট হয় তাৰ পিছত আপুনি যেতিয়া ৰিভিউ লৈ পঠিয়াব সেই দিনৰ পৰা তাৰ আগৰ যিমানখিনি সময় গল এক্সাক্ট 365 ডেজ মানে এবছৰ তেওঁলোকে কাউন্ট কৰে সো গতিকে ভয় খাব নালাগে চেনেলটো ডিলিট নহয় নেক্সট কোৱেশ্চনটো আহিছে মানস ডেকা এও লিখিছে প্ৰথমতে আপোনাক ধন্যবাদ জনালো ভাৰ্গৱ দা আপোনাৰ এই চেনেলটোৰ পৰা মই বহুখিনি উপকৃত হৈছো এজন নতুন ইউটিউবাৰে যেতিয়া আপোনাৰ ভিডিঅ' চাই তেওঁলোকে কৰিব ওলোৱা ভুলৰ পৰা আগতীয়াকৈ সাৱধান হয় তেতিয়া আপুনি ইউটিউবত ভিডিঅ' বনাই নিজকে কিমান সাৰ্থক বুলি ভাবে আপোনাৰ অনুভৱ জানিব বিচাৰো মানস ডেকা থ্যাংক ইউ মোৰ ভিডিঅ'ৰ যোগেদি যদি তোমাৰ হেল্প হৈছে খুব ভাল লাগিছে আৰু দুই নম্বৰ কথা তুমি যে কলা কথাটো যদি কোনোবাই ভুল কৰা আগতে যদি মোৰ ভিডিঅ' ফালৰ পৰা হেল্প হয় তেনেহলে মই ভাবিম যে মই সঠিকভাৱে বা মানে কাৰেক্ট ডাইৰেকশ্যনত মই গৈ আছো আৰু মোৰ ভিডিঅ' যোগেদি যদি কাৰোবাৰ হেল্প হৈছে তে তাতকৈ বেছি আৰু মানে এটা মোৰ কাৰণে বহুত ডাঙৰ পুৰস্কাৰ হয় এটো পুৰস্কাৰ বুলিয়ে কম কাৰণ কি মোৰ চেনেলটোত যিখিনি মই ভিডিঅ' দিবলৈ চেষ্টা কৰো তাতে সেইখিনিত মই এইটো কাৰণতে এতিয়া বৰ্তমান ইউটিউবৰ ৰিলেটেড ভিডিঅ'জ দি আছো যেটোৰ কাৰণে নতুন ইউটিউবাৰ বিলাকৰ কাৰণে যাতে আগবাঢ়ি যাবলৈ কিছুমান ধৰ গাইডলাইনছ বা যিখিনি ইউটিউবৰ ফালৰ পৰা আহে হেবোৰ যাতে সহজভাৱে মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছো আৰু গতিকে অনুভৱ বুলি ক'ব গলে খুব ভাল লাগে কোনোবাই যদি এনেকৈ কমেন্ট দিয়ে যেনেকৈ মানস তোমাৰ পৰা এই কমেন্টটো পালো যদি সঁচাকৈ তোমালোকৰ এনেকৈ হেল্প হৈ আছে সো ইয়াতকে আৰু বেছি একো নালাগে সো থ্যাংক ইউ সো মাচ নেক্সট কোৱেশ্চনটো সুধিছে ত্ৰিদীপ হাজুৱাৰী এও সুধিছে ভাৰ্গৱ দা প্লিজ মোৰ কোৱেশ্চনৰ ৰিপ্লাই সানডে কমেন্ট বক্সত দিব মোৰ ওচৰৰ বেংকৰ সুইফট কোড নাই মই কোড সুইফট কোড পাম ত্ৰিদীপ হাজুৱাৰী সুধিছে যে সুইফট কোডৰ ইস্যুটো আহে সুইফট কোডটো আপোনালোকক লাগিব যেতিয়া আপোনালোকৰ মনেটাইজেশন হৈ যায় তেতিয়া আপোনালোকে সেই সুইফট কোডটো এডসেন্স একাউন্ট যেতিয়া এনেবল হৈ যাব এপ্ৰুভেল পাই যাব পিন আহি যাব তাৰ পিছত সুইফট কোডটো এড কৰিব লাগে আৰু এই সুইফট কোডটো বেংকৰ এটা কোড হয় যেটো দিয়াৰ পিছত আপোনাৰ এডসেন্সৰ লগত বেংক একাউন্টটো লিংক হৈ যায় এওৰ কোৱেশ্চনটো যেটো সুধিছে যে তেওঁৰ নিয়াৰেষ্ট যেটো বেংক আছে তাতে তেওঁ মানে সুইফট কোডটো পোৱা নাই বিচাৰি তেতিয়া হলে ত্ৰিদীপ হাজুৱাৰী তোমাক কৈছো যে সুইফট কোডটো যদি ওচৰত পোৱা নাই তেতিয়া হলে তোমাৰ যেটো বেংক হয় তাৰে এটা তোমাৰ কাস্টমাৰ কেয়াৰ নাম্বাৰ থাকিব সেই কাস্টমাৰ কেয়াৰ নাম্বাৰটো ফোন কৰি তেওঁলোকক জনাব পাৰা যে এনেকুৱা কথা মোক সুইফট কোডটো লাগে সো বেষ্ট ৱে মই কি কৰিব পাৰো সো তেওঁলোকে তোমালোকক সুইফট কোডটো জেনাৰেলি দি দিব আৰু যদি নিদিয়ে তেতিয়া হলে তুমি যিখিনি জায়গাত থাকা সেই জায়গাখিনিৰ সেই সিটিখনৰ যেটো মেইন ব্ৰাঞ্চ হ'ব সেই ব্ৰাঞ্চত গৈও তুমি কালেক্ট কৰি ল'ব পাৰিবা নেক্সট কোৱেশ্চনটো সুধিছে পপ এণ্ড হপ সুধিছে ভাৰ্গৱ দা মোৰ চেনেলটো আপুনি চাইছে তাতে যোনটো ভিডিঅ' ভাইৰেল হৈছিল মাত্ৰ সেই ভিডিঅ'টো থাকোতে মই মনেটাইজেশনৰ কাৰণে এপ্লাই কৰিছো বাট মনেটাইজেশন নহল এতিয়া মই অলপ নিউ ভিডিঅ' দি আছো চেনেলটো মনেটাইজ হ'ব নে নহ'ব
সেই ভিডিঅ'টো ডিলিট কৰিব লাগিব নেকি ৰিপ্লাই সানডে কমেন্ট বক্সত দিব পপেন হপ তোমাৰ ভিডিঅ' চাইছো তুমি ডান্সৰ ওপৰত বনোৱা খুব ভাল কাম কৰি আছা আৰু তুমি যদি কৈছা যে তোমাৰ ভিডিঅ'টো যেটো ভাইৰেল হৈ গৈছিলে হেইটোৰ কাৰণে যদি তোমাৰ ওয়াচ টাইম 4000 আৱাৰ্স কমপ্লিট হৈছে আৰু 2 নম্বৰ কথা 1k সাবস্ক্ৰাইবাৰ অলৰেডি কমপ্লিট হৈছে তেতিয়াহে তোমাৰ মনেটাইজেশন হ'ব আৰু তাৰ পিছত তুমি যিয়ে ভিডিঅ' দি গৈ থাকা একো প্ৰবলেম নহয় তেনেকুৱা একো কথা নাই আৰু হেতু ভিডিঅ' ডিলিট কৰিব লাগিব নেকি তুমি খুদিছা যদি তাতে কিছুমান কপিৰাইট থকা মিউজিক বা তেনেকুৱা ইউজ কৰিছা তেতিয়া হলে প্ৰবলেম হ'ব পাৰে আৰু যদি কৰা নাই তেনে হলে আগলৈ একো প্ৰবলেম নহব নেক্সট কোৱেশ্চনটো খুদিছে বায়োলজি ইন আসামিজ একেতে খুদিছে হাই ভাৰ্গৱ মোৰ ইউটিউব চেনেল বায়োলজি ইন আসামিজ হৈছে এটি এডুকেশনাল চেনেল ৰিসেন্টলি মই কমিউনিটি ট্যাব পাইছো হয়তো বহুতো নতুন ইউটিউবাৰেও পাইছে বা পাব এই কমিউনিটি ট্যাবৰ ইউজ কৰোতে আৰম্ভণিত বা পিছলৈ কিবা নিয়মাৱলী আছে নেকি প্লিজ ইয়াৰ ইউজৰ বিষয়ে অলপ কবা হাউ টু প্ৰপাৰলি ইউজ দ্য কমিউনিটি ট্যাব বায়োলজি ইন আসামিজ একেটক মই চিনি পাও ভালদৰে এজন প্ৰফেসৰো হয় কলেজৰ প্লাস প্ৰিন্সিপালো হয় সো তেখেতৰ চেনেলটো বায়োলজি ইন আসামিজ সো খুব ভাল চেনেল হয় সো তেওঁৰ এই কোৱেশ্চনটোৰ ইউজ অফ কমিউনিটি ট্যাব বায়োলজি ইন আসামিজ আপোনাক এটা কথা কওঁ কমিউনিটি ট্যাবটো ঠিক ফেসবুকত আমি যেনেকৈ পোস্ট কৰোঁ ফটো পোস্ট বা পোল দিব পাৰোঁ তাতে বা লিংক দিব পাৰোঁ তেনেদৰে ব্যৱহাৰ কৰিব পাৰে এটোত সুবিধাটো এইটো হয় যদি আপোনাৰ কিছুমান পুৰণা ভিডিঅ' থাকে যিবোৰ ধৰক আপোনাৰ নতুন সাবস্ক্ৰাইবাৰে চোৱা নাই এতিয়ালৈকে সো তাতে সেইবোৰ লিংক দিব পাৰে তাৰোপৰি আপুনি কিছুমান ফটো দি পেলাইও মানুহক মানে আপডেট কৰি থাকিব পাৰে যেনেকৈ ইনষ্টাগ্ৰামত আমি পোষ্ট কৰোঁ বা আমি ফেসবুকত পোষ্ট কৰোঁ ঠিক তেনেদৰে ইয়াতেও পোষ্ট কৰিব পাৰিব আৰু কথা যেটো উঠিছে আপুনি নিয়মাৱলী ইয়াতে কোনো নিয়মাৱলী তেনেকুৱা একো নাই কিন্তু এটা কথা মনত ৰাখিব যে কোনোবাই যদি আপোনাৰ ট্যাবত তেওঁলোকৰ লিংকটো দিয়াৰ কাৰণে ৰিকুৱেষ্ট কৰে তো দিবলৈ একো প্ৰবলেম নহয় ইউটিউবে মানা নকৰে কিন্তু এটা কথা আছে তাৰ মাজত যদি কাৰোবাৰ ভিডিঅ'ত কপিৰাইট লাগি থকা অৱস্থাত আপোনালোকক দিয়ে বা তেওঁলোকৰ ভিডিঅ'ত যদি আপুনি গম পায় যে সেই ভিডিঅ'টো তেওঁ নিজে ক্ৰিয়েট কৰা নাই যেনেকৈ ধৰক বেলেগৰ গান ইউজ কৰিছে বা এৰি কৰিছে সো সেইবোৰ অলপ এভয়েড কৰিব যাতে আপোনাৰ চেনেলত একো এফেক্ট নপৰে নেক্সট কোৱেশ্চনটো দিছে ডিপ ভ্লগছ দিছে দাদা গ্ৰো কৰিবলৈ কি কৰিব লাগিব এইটো বৰ সাংঘাতিক কোৱেশ্চন হয় ইয়াৰ কোনো এনেকুৱা স্পেসিফিক ৰুল নাই যে গ্ৰো কৰিবৰ কাৰণে এইটো কাম কৰিলে গ্ৰো হৈ যাব সো হেনেকে হলে বহুত চেনেল আছে বহুত ইউটিউবাৰ্স আছে সকলোৱে গ্ৰো কৰিলে হয় সো প্ৰথম কথা হৈছে গ্ৰো কৰাৰ মূল কাৰণটো হৈছে কন্টেন্টটো যদি ভাল হয় তোমাৰ নিজৰ হয় তেতিয়া হলে নিশ্চয় তুমি গ্ৰো কৰিবা সাপোৰ্ট পাবা কাৰণ ভাল কন্টেন্ট দিলে আৰু নিজৰ কন্টেন্ট দিলে অডিয়েন্সেও চাই মানে ভাল পায় আৰু তোমাৰ সাবস্ক্ৰাইবাৰটো এনেকৈ গেইন হ'ব ভিউজও বাঢ়িব আৰু 2 নম্বৰ কথা যদি তুমি ভ্লগিং কৰা তেতিয়া হলে তোমাৰ যদি ভ্লগিংৰ কোৱালিটি কিমান ভাল হয় তাৰ ওপৰতো ডিপেন্ড কৰিব সো গ্ৰো কৰিবলৈ যিমান পাৰা ক্ৰিয়েটিভলি ভালদৰে প্ৰেজেন্টেশনবোৰ দিবা আৰু কন্টেন্টবোৰ নিজাকৈ দিবা যাতে বেলেগৰ কন্টেন্ট তাতে নাহে কপিৰাইট ইস্যুজ যাতে নাহে তে বন্ধুসকল আজিলৈ ইমানে যদি আপোনালোকৰ কোৱেশ্চনবিলাক কিছুমানৰ মিছ কৰিছো তেনেহলে আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছো যাতে আজিৰ এই কমেন্ট বক্সত আজিৰ এই ভিডিঅ'টোৰ কমেন্ট বক্সত তলত মানে আপোনালোকে কোৱেশ্চন আৰু দিব পাৰে সো নেক্সট সানডেলৈ মই আকৌ সেইবোৰ লৈ আহিম আপোনালোকৰ সন্মুখত আকৌ তাৰ আনসাৰ দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব মোৰো সহায় হ'ব আৰু লগতে নতুন ইউটিউবাৰ উঠি অহা ইউটিউবাৰ যিমানবোৰ আছে তেওঁলোকৰো হেল্প হ'ব বুলি মই আশা কৰোঁ কোনোবাই যদি আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো আহিছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছো তাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়া আৰু তাৰ কাষত থকা বেল আইকনটো এবাৰ টিপি দিয়া তে আজিলৈ ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে বাই বাই জয় আই অসম